Hello everyone, স্বাগতম জনাইছো মোৰ অন্য এটি ভিডিঅ'লৈ। আজি ভিডিঅ'টি হৈছে সিম্পল পোলাও ৰেচিপি, যেটো একেবাৰে সিম্পল হয় আৰু খাবলৈ খুব ধুনীয়া। আজি পোলাওটো জহা চাউল দি বনাইছো আৰু প্ৰথমতেই মই এখিনি বিন, গাজৰ, পিয়াজ, তেজপাত, শুকান জলকীয়া, ইলাইচি, দালচিনি, গোটা জালুক আৰু আদা নহৰু খুন্দি লৈছো। লগতে জহা চাউল মই আধা কেজি ভালদৰে ধুই লৈছো। এতিয়া মই কুকাৰটো গৰম হ'ব দি তাতে ৰিফাইন তেল গৰম হ'ব দিছো। ৰিফাইনখিনি বেছি গৰম নহলেও হ'ব আৰু লগতে দিছো বাটাৰ এচামুচ। এতিয়া ইয়াতে শুকান যিখিনি মছলা লৈছো সেইখিনি গুটিখিনি দি পেলাই ভালদৰে লৰাই লম। ভালদৰে লৰাই লোৱাৰ পাছত ইয়াতে মিহি-মিহিকৈ কাটি লোৱা যিখিনি পিয়াজ আছিলে সেইখিনি দি দিছো। এতিয়া পিয়াজখিনিও ভালদৰে ৰঙচুৱা হোৱালৈকে ফ্ৰাই কৰিম। পিয়াজৰ কালাৰটো আচলতে যিমান ভজা হয় সিমানেই পোলাওৰ কালাৰটো ধুনীয়া হয়। সেইবাবে পিয়াজখিনি ৰঙচুৱা হোৱালৈকে ভাজিব লাগে। এতিয়া ইয়াতে আদা নহৰু থেতালি লোৱা সেইখিনি দি দিছো আৰু এইখিনিও কেঁচা গোন্ধ যোৱালৈকে ভালদৰে ভাজি ল'ম। পিয়াজৰ কালাৰটো ধুনীয়াকৈ ব্ৰাউন হৈ যোৱাৰ পাছতে ইয়াতে চব্জিখিনি দি দিছো। লগতে দিছো ইয়াতে নিমখটো সোৱাদ অনুযায়ী দিব আৰু ইয়াৰ লগতে মই চেনিও দিছো। আচলতে যিসকলে চেনি নাখায় সেইসকলে নিদিলেও হয়, কিন্তু আমি যিহেতু চেনি দিওঁ সেইবাবে চেনি দিছো ইয়াতে মই 2 চামুচমান। এতিয়া ভালদৰে 3 মিনিটমান ভাজি ল'ম, বেছি ভাজিব নালাগে। আৰু ইয়াতে ড্ৰাই ফ্ৰুটছ আপোনালোকে যেনে ধৰণে পাৰে সেয়াই দিব পাৰে। মই ইয়াতে কিচমিচ দিছো। এতিয়া খুব ধুনীয়াকৈ এবাৰ ভালদৰে লৰাই ল'ম। লগতে যিখিনি চাউল লৈছিলো সেইখিনি ইয়াতে দি দিছো। চাউলখিনি দিও অলপ সময় ভাজিব লাগিব। চাউলখিনি দি ভালদৰে ভাজি লৈছো। চাউলখিনি দি প্ৰায় 5 মিনিট মানে ভাজিছো। পাঁচ মিনিটমান ভজাৰ পাছত এই ধৰণৰ এটা কালাৰ আহে আৰু চাউলখিনি গোট খাই যায়, খুব ধুনীয়াকৈ ভাজ খাইছে। এতিয়া ইয়াতে পানী দিবলৈ হৈছে আৰু এতিয়া মই চাউল যিমান লৈছো সিমানখিনি জোখত পানী দিম, বা এইটো জোখতো দিব পাৰি। চাউলখিনি কেৱল ডুব জালেই হ'ল, ডুব খাই থাকিলেই হ'ল, তাতকৈ বেছি দিব নালাগে। বেছি দিলেও পনীয়া হৈ যাব। এতিয়া মই 2টা হুইচেল দিম। 2টা হুইচেল দিয়াৰ পাছতে যেতিয়া হুইচেলটো যাব তেতিয়া মই কাটা চামুচেদি নি ভালদৰে যেতিয়া এনেকৈ উলিয়াই দিম তেতিয়া এটাকৈ খুব ধুনীয়াকৈ ওলাই গৈছে চাউলখিনি আৰু পোলাওটো খুব ধুনীয়া হৈছে। আচলতে বাসমতি চাউলেদি নি আমি সদায় বনাই থাকোঁ, কিন্তু জহা চাউলেদি নি বনালেও ইমানেই টেষ্টি হয় নহয়। আপোনালোকে যদি এনেদৰে বনাই খোৱা নাই তেনেহ'লে এবাৰ নিশ্চয় বনাই খাব। এতিয়া আমাৰ খাবলৈ ৰেডি হৈ গৈছে আৰু খাবলৈ যে বিৰাট ধুনীয়া হৈছিলে। আজি এই ভিডিঅ'টি চাই যদি ভাল পালে তেনেহ'লে লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আগলৈ লগ পাইছোঁ এটি নতুন ভিডিঅ'ৰ সৈতে। ভিডিঅ'টি চোৱাৰ বাবে ধন্যবাদ থাকিল।